তো ফাইনেলি আহি পালোঁ ডিব্ৰুগড় নেশ্যনেল পাৰ্ক যিখন আছে সেইখনত সকলোৱে এইটো ডিব্ৰু চৌখোৱা হয় নাই হয় হয় নাই হ'ব মই দেখুৱাই দি আছোঁ সেইফালে গৈ আছোঁ ডিব্ৰুগড় নেশ্যনেল সেইফালে যাব লাগিব পাৰে সকলোবিলাকে দি দিছে ইয়াত সিফালে যাব লাগিব পাৰে এইখনত বহুত সৰু সৰু ঘৰ আছে তাত তো এতিয়া মই তাত যাম এইবিলাকেৰে যাম মই জাহাজেৰে যাম যোৱাৰ পিছত আপোনালোকক দেখুৱাম আৰু ইয়াততো বনাই আছে ভালদৰে মিস্ত্ৰীয়ে নদীখন চাইছেনে আৰু এইখন আছে ব্ৰহ্মপুত্ৰ নদী ঠিক আছে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যাব লাগিব এইখন গ'লে হ'ব কিন্তু নদীখনৰ সিপাৰে যাব লাগিব আৰু তাত পেৰাচুট ওলায় আৰু তাত বোলে পেৰাচুট কিছুমান ওলায় মানে ওপৰত ভাহি থাকে কিছুমান নাৱেৰে গৈ আছোঁ নদী সিপাৰে যাম হয় তো এইখন নাৱেৰে যাম তেওঁলোকে যাব নোৱাৰোঁ তো এতিয়া মই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি মানে নদীৰ সিপাৰে যাব লাগিব সেইফালে যাম এতিয়া নদীৰ ওপৰেদি ব্ৰহ্মপুত্ৰ নদী হয় এইখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি আমি ব্ৰহ্মপুত্ৰ নদীৰ শাখা যিটো আছে এইটো পাৰ হৈ মানে ডিব্ৰু চৌখোৱা যিটো নেশ্যনেল পাৰ্ক আমি যাই আছোঁ মানুহে কেমেৰাটো অলপ মানে উঠিব পৰা তাৰ নামত দেখাইছে স্কাইলেণ্ড দৃশ্যটিটো এতিয়া আমি পানীৰ মাজেৰে যাই আছোঁ তামিল আৰু ইয়াত আপুনি দেখি আছে ইয়াত যিসকল ফৰেনাৰসকলে আহি হাফ পেণ্ট বা বেংগী পিন্ধি আহি ইয়াত বহি থাকে চ' আমি সেইটো ৰিজাৰ্ভ কৰি লৈছোঁ উইদাউট এনি কষ্ট চ' আমি তাত গৈ পিনে বহিম আৰু ইয়াৰ পৰা আমি ট্ৰেকত যাম স্নেক দেখা পাম বাৰ্ড চেংচুৱেৰী আছে টাইগাৰ্ছ আছে তাৰ লগত আমি হেৰি শ্বেকিং হেণ্ড কৰিম আৰু ইয়াত দেখা সুন্দৰ লেণ্ডশ্লাইডবিলাক আছে চ' ইয়াত আপুনি আহি মজা ল'ব পাৰে কাপলৰ লগত আৰু মজা ল'ব পাৰে যদি আপুনি ইয়াত আহে দ্য বেষ্ট চাইড ইয়াত চাওক আমাৰ মতিৱাৰ ভাই মাছ মাৰি আছে চ' ইয়াত আমি মতিৱাৰ ভাই লগ পালোঁ যিটো আমি ভাবিছিলোঁ সেইটো আচলতে সেইটো নহয় সেইটো এটা বৰ্ড হয় সেইটো ট্ৰেক নহয় চ' আৱাৰ কনজেকশ্যন ৱাজ ৰং শব্দটো অলপ স্পষ্ট নহয় কাৰণ জাহাজৰ যিখন মানে মেচিন আছে সেই মেচিনটো শব্দ যিখন কৰে সেই শব্দটো আমাৰ কথাটো একেবাৰে বুজি পোৱা নাযায় গতিকে ইয়াত বহুত ধৰণৰ মানুহ আহিছে বহুত ঠাইৰ পৰা আহিছে আৰু এতিয়া মই গৈ আছোঁ মানে যাত্ৰা কৰি আছোঁ জাহাজেৰে যাত্ৰা কৰি আছোঁ পানীৰ মাজেৰে বহুতজন আহিছে আৰু তোমালোকে বা আহি যাব পাৰে ইয়াত
বৰ আনন্দ লাগে এই যাত্ৰাটো পানীৰ মাজেদি যিখন যাত্ৰা হয় জাহাজেৰে সেইটো বহুত ভাল লাগে নাও যিখন বোট বুলি কয় যাত্ৰা কৰিলে বহুত ভাল লাগে এইবাৰ আপোনালোকে আহি যাব পাৰে পানীৰ মাজত যাত্ৰা কৰোঁতে আৰু এখন মানে ফৰেনাৰ দেখা পালোঁ মানে ফৰেনাৰবিলাক ইয়াতে কি কিবা যাত্ৰা কৰিব আহিছে মানে ইয়াত সেইবিলাক দেখা পাইছোঁ হাই হাই তেওঁলোকো হাই দিছে আমাৰ লগত বহুত ভাল লাগিছে ফৰেনাৰবিলাকে আমাৰ অসমত ভ্ৰমণ কৰিব আহিছে হাই হাই নাৱৰ পৰা এতিয়া নামিম আহি পালোঁ নদীখন ইফালে এতিয়া নাৱৰ পৰা যাব লাগিব এতিয়া যাম কৰি মেলি তাতে তো ফাইনেলি মই আহি পালোঁ ডিব্ৰুগড় নেশ্যনেল পাৰ্কৰ ওচৰত থকা আন এখন ঠাই যিখন ব্ৰহ্মপুত্ৰৰ একদম ব্ৰহ্মপুত্ৰৰ কাষত থকা এখন মানে ঠাই আছে ব্ৰহ্মপুত্ৰ নদীৰ কাষত স্কাইলেণ্ড সেইখন ঠাইখনৰ নাম হৈছে স্কাই এই গাড়ীবিলাক আহি আছে এই গাড়ীটো আহি আছে ৰ'বা মই দেখুৱাই দি আছোঁ এই গাড়ীখন আহি আছে এইবিলাক দি এই গাড়ীবিলাক দি মানুহক মানে ধেমালি কৰায় এইবিলাকৰ টিকেট কাটিব লাগে এইবিলাক গাড়ী চলিবলৈ হ'লে এইবিলাক বালিৰ ওপৰেদি এইবিলাক যায় গৈ আছোঁ সেই স্কাইলেণ্ডৰ ঠাইখনত স্কাইলেণ্ড ৱাও স্কাইলেণ্ড এতিয়া গৈ আছোঁ মই দেই এতিয়া যে এইখন যিখন দেখিছে এইখনেদি মানুহক এইবিলাক চৰুৱাই লৈ গাড়ীৰে টানে এইবিলাক টানিলে মানুহক আনন্দ দিয়ে আৰু বহুত ধৰণৰ আছে সিফালে মই দেখুৱাই দি আছোঁ সিফালে গৈ আছোঁ আৰু এটা ভাল বস্তু দেখিবলৈ পালোঁ সেইটো হৈছে সেইখন
এইখন দেখিছে না বহুত ধুনীয়াকৈ লিখা আছে, বহুত আখৰবিলাক লিখি দিছে ASK এইবিলাক এলফাবেট যিবিলাক আছে সেইবিলাক লিখি দি আছে তাত, আৰু তেওঁলোকে ফটোশ্বুট কৰি আছে আৰু এইবিলাকো তাত বহুত ধৰণৰ বস্তু আছে।